আজি মই আমাৰ ভাৰতীয় জনতা পাৰ্টি মনোনীত প্ৰাৰ্থী এই বঙালগাঁও সমষ্টি আমাৰ প্ৰাৰ্থী ৰাজীৱ বৰ্মন ডাঙৰীয়াৰ হৈ আজি নিৰ্বাচন প্ৰচাৰ চলাব আহিলোঁ। আজি আমাৰ এই নিৰ্বাচনৰ বাবে আমাৰ বঙালগাঁৱৰ এটা নতুনকৈ আমাৰ অস্থায়ী কাৰ্যালয় আজি মানে অপেনিং কৰা হ'ল আৰু এই কাৰ্যসূচীতে এই বঙালগাঁও সমষ্টিৰ বিভিন্ন কাৰ্যকৰ্তা UPPL আৰু BPF দলৰ পৰা আহি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীজনৰ হৈ আৰু ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ যি পদুম ফুলৰ চিম্বল আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে আমাৰ ডাইনামিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হৈ আকৃষ্ট হৈ আমাৰ ভাৰতীয় জনতা পাৰ্টিত প্ৰায় 100ৰো অধিক লোক আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আৰু আজি এই সভাৰে আমি গম পাইছোঁ যে আগন্তুক BTR ইলেকশ্যনত এই বঙালমাৰা সমষ্টিৰ পৰা আমাৰ ৰাজীৱ বৰ্মন ডাঙৰীয়াৰ বিপুল ভোটত জয়লাভ কৰিব। কাৰণ আমাৰ এই সমষ্টিটোৰ যি উন্নয়নৰ কথা আমাৰ জনজাতি ভাইসকলে বা আমাৰ ইয়াত বসবাস কৰা সকলো জনগোষ্ঠীয়ে চিন্তা কৰিছে। বিশেষকৈ আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিছত এই BTR অঞ্চলত যি শান্তিৰ এটা পৰিৱেশ ঘূৰি আহিছে তাৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ চৰকাৰৰ প্ৰতি এই অঞ্চলৰ লোকসকলে আস্থা আৰু বিশ্বাসত লৈছে। কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মূল মন্ত্ৰটোৱে হ'ল আমাৰ সকলোকে লগত লৈছোঁ, যি আমাৰ সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস নীতিৰে আমি শেষৰ আমাৰ যিটো আমাৰ শেষৰ ব্যক্তিজনৰ কথা আমি যিহেতু চিন্তা কৰে তাৰ হৈ আমাৰ এই ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহৰহ কাম কৰি গৈছে। গতিকে এইবাৰ BTRত ভাৰতীয় জনতা পাৰ্টী চৰকাৰ হ'বই। হয়, সেইখিনি কথা আমাৰ ওপৰ মহলে চিন্তা কৰিব, যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলৰেডি কৈছেই। গতিকে এই বিষয়ত মই বিশেষ মন্তব্য দিব লাগে বুলি মই নাভাবোঁ।